হাই বন্ধুসকল বান্ধৱীসকল আশা কৰোঁ আপোনালোক সবাই ভালে আছা মইতো ভালেই আছোঁ তো আজিৰ ভিডিঅ'টো হৈছে যে মই মানে কিয় ইউটিউবত ভিডিঅ' বনা আৰম্ভ কৰিছিলোঁ ঠিক আছে যে কোনে মোক আগবঢ়াই দিছিল যে তই মানে ইউটিউবাৰ হিচাপে এটা ইউটিউবত ভিডিঅ' বনা তো একচুৱেলি মানে যিকোনো এটা কামৰ পিছফালে এজন থাকে লুকাই থাকে ঠিক আছে তো মই আজি মোৰ লাইফত এনেকুৱা কোন মানুহজনে আহিছে যোনে মোক ইউটিউবৰ পিনে লৈ গৈছে ইউটিউবত ভিডিঅ' বনোৱা শিকাইছে মানে ইউটিউবৰ পিনে মোক ইণ্টাৰেষ্ট এটা লৈ আহিছে কাৰণ মই প্ৰথমতে ভাবিছিলোঁ কি মই কেতিয়াও ইউটিউব এইগিলাখনিৰ বিষয়ে মই কেতিয়াও ভাবাই নাছিলোঁ মই ভাবিছিলোঁ যে লাইফত এটা চাকৰি পাইছোঁ মই এইটো যথেষ্ট মই ইয়াৰ পৰা যিখিনি হ'ব মই চলি থাকিম কিন্তু যেতিয়া মানে অসম পুলিচত আহিছিলোঁ বহুত সেইৰ পৰা বহুত বন্ধু কাৰণ গোটেই অসমৰ ল'ৰা আমি একেলগে হৈছোঁ তো যেতিয়া আমি একেলগে বহুত চবে চবকে কথা পাতি থাকোঁ তেতিয়া মানে মই মোক চিনি পোৱা নাই মোৰ পুথিভঁৰালটো মোৰ এজন ফ্ৰেণ্ডে চিনি পাইছে ই মোক কৈ থাকে তই বোলে ইমান কথা পতা তই এটা কাম কৰ তই ইউটিউব চেনেলত ভিডিঅ' বনাচোন তই ইউটিউব চেনেলত ভিডিঅ' বনাব পাৰিবি মই কৈছোঁ মই এইগিলাখিনি নোৱাৰোঁ লাজ লাগে মোক ই মোক কৈছে যে নহয় তই পাৰিবি তো এনে কোনজন ফ্ৰেণ্ডে মোক এনেকৈ মানে ইউটিউবৰ পিনে আগবঢ়াই লৈ গৈছিল মই আজি আপোনালোকৰ লগত পৰিচয় কৰাই দিব খুজি আছোঁ কাৰণ ই মোৰ লগতে আছে এই চাওক হাই ফ্ৰেণ্ড এই চাইফুল ইয়াৰ নাম হয় সাইফুল ইছলাম তো ঘৰ ক'ত কিবা কিবি তই তোৰ পৰিচয়টো দি দে কাৰণ মোৰ ফ্ৰেণ্ডকেইটা অকল মোক চিনিলে নহ'ব মোৰ লগত ইয়াকো চিনিব লাগিব কাৰণ আজি যে মই ইউটিউবত আছোঁ মেইন কাৰণ হৈছে ই নাথাকিলে একচুৱেলি সঁচা কথা মই কেতিয়াও ইউটিউবত মই নাহিলেও হয় আৰু আপোনালোকেও মানে যিমানজনে মোক চিনি পায় আজি দুজন চাৰিজন সেইকেইটা মোক চিনি নাপালে হয় তো পৰিচয়টো দি দে মোৰ নাম সাইফুল ইছলাম মোৰ ঘৰ চিৰাং ডিষ্ট্ৰিক্ট হয় মই ইয়াতে প্ৰথমত জইন কৰি লাহে লাহে মুস্তফাৰ লগত মোৰ ফ্ৰেণ্ডশ্বিপ হৈ গ'ল তাৰপিছত লাহে লাহে মানে ময়ে কৈছিলোঁ যে তই বেছি কথা পাতি থাকা এটা ইউটিউব চেনেল খোল কি কৰিব লাগে আমিতো আছোঁ আমি হেল্প কৰিম ভিডিঅ' কৰিব লাগে যি কৰিব লাগে আমি কৰিম তাৰপিছত লাহে লাহে ইউটিউব চেনেলটো খুলিলে কিন্তু আমি কেতিয়াও ভাবা নাছিলোঁ যে ইমান লাইক হ'ব ইমান ভিউজ হ'ব ইমান ছাবস্ক্ৰাইব হ'ব বন্ধুসকল আপোনালোকে বহুত ছাপোৰ্ট কৰিছে বহুত মানে লাইক কৰিছে আৰু বেছিকৈ শ্বেয়াৰ কৰক বেছিকৈ কি কৰক আৰু এটা কথা কি জানা যে মই যে মানে ইউটিউবত আহিছোঁ তো মইতো প্ৰথমতে মই ভাবাই নাছিলোঁ যে মই কিহৰ ওপৰত ভিডিঅ' বনাম কি বনাম একো এইগিলা মোৰ চিন্তাই নাই ই কয় যে তই কিবা এটা ভিডিঅ' বনা মই কেমেৰা কৰিম তো আমাৰ লগত আৰু এজন আছিল যি মোৰ লগত আছিল ইয়াৰ নাম ৰেজাউল চৰকাৰ আজি মোৰ লগত নাই মই মানে ভাল লগা নাই থাকিলে মই আপোনালোকৰ লগত পৰিচয় কৰাই দিলোঁ হয় কাৰণ প্ৰথমতে ই কয় যে কিবা এটা শ্বৰ্ট ভিডিঅ' বনাওঁ কাৰণ শ্বৰ্ট ভিডিঅ' সোনকালে ভাইৰেল হয় তো এই কয় শ্বৰ্ট ভিডিঅ' বনাওঁ এই কেমেৰা কৰাই আমি দুজন কিবা এটা এক্টিং কৰি আপলোড কৰোঁ ঠিক আছে এনেকৈ কিছুমান শ্বৰ্ট ভিডিঅ' বনোৱাৰ পিছত তো এই কয় এই শ্বৰ্ট ভিডিঅ' দি নহ'ব কিবা এটা লং ভিডিঅ' বনাব লাগিব তো লং ভিডিঅ'ত আহিলোঁ চিন্তা কৰিছোঁ লং ভিডিঅ' কি ভিডিঅ' বনাওঁ আমাৰ মাইণ্ডততো এনেকুৱা নাই ই কয় নহয় কিবা এটা বেলেগ ভিডিঅ' বনাব লাগিব তেতিয়াহ'লে আহিব মই কৈছোঁ যে কিহৰ ওপৰত ভিডিঅ' বনাম তাৰপিছত ই মোক মানে আইডিয়া দি থাকে যে ইয়াৰ ওপৰত ভিডিঅ' বনা তেতিয়াহ'লে ভিউজ পাবি কিবা পাবি তো মই ভাবোঁ হয় নেকি পাম নেকি মানে ভাবা নাই ই কৈছে নহয় তই পাবি কাৰণ তোৰ কথা কোৱাৰ কিবা এটা ষ্টাইল আছে তই পাবি কাৰণ মই নাজানো এইটো যে মোৰ কি আছে তো ই মোক কৈ থাকে তো সেই হিচাপত মই মানে এনে এটা প্ৰথম ভিডিঅ' মই মানে মোৰ লাইফৰ বিষয়ে মই কেনেকৈ কষ্ট কৰি কিনে মই চাকৰিত সোমাইছোঁ চাকৰিটো পাইছোঁ সেই বিষয়ে এটা ভিডিঅ' বনাই কিনে ইউটিউবত আপলোড কৰি দিলোঁ ইয়াৰ মানে কথা শুনি তো কি হ'ল ৰেছপন্স মোটামুটি ভাল পাইছোঁ প্ৰথম ভিডিঅ'তে মোৰ প্ৰায় 21,000 মান ভিউজ আহি গৈছে ভালে লাইক আহিছিল ঠিক আছে তো মনটো ভাল লাগিছে ইয়াক আহি কৈছোঁ যে এনেকুৱা কথা ভাল লাগিল সেইদিনাৰ পৰা আমি কি হ'ল লাহে লাহে ইউটিউবত ভিডিঅ' বনাব আৰম্ভ কৰিলোঁ তো তেতিয়া ভাবিছিলোঁ যে মই এটা বা লাইফৰ ওপৰত ভিডিঅ' বনাইছোঁ বেলেগকেইটা কিহৰ ওপৰত ভিডিঅ' বনাম তাৰপিছত ই মোক ক'লে যে ভাই এটা কথা চিন্তা কৰ যিহেতু আমি দুখীয়া মানুহ আমি দুজনে দুখীয়া ঘৰৰ ল'ৰা দুজনে বহুত কষ্ট কৰি চাকৰি পাইছোঁ আমাৰ নিচিনা হাজাৰ অসমত দুখীয়া মানুহ আছে হাজাৰ ল'ৰা ছোৱালী আছে যিহঁতে মানে অসম পুলিচত আহিব বিচাৰি আছে কিন্তু ইহঁতে সঠিক পথটো দেখি পোৱা নাই ঠিক আছে তো আমি দুজনে কি বুদ্ধি কৰিলোঁ যে নহয় যিহেতু সঁচা কথাই যে বহুত এনেকুৱা ল'ৰা ছোৱালী আছে যে খুবেই দুখীয়া ঘৰৰ পৰা কিন্তু ইহঁতে কি হয় সঠিক ৰাস্তাটো নাপায় বহুতজনে আছে চাকৰি সময়ৰ কাৰণে যিবিলাক টিউশ্যন কৰিব লাগে এইবিলাক কৰিব নাপায় বা যিখিনি টেকনিক বা ইহঁতক গাইড কৰিব লাগে এইটো নাপায় তো এই ক'লে যে আমিতো দুজনে আছোঁ তই এটা কাম কৰ আমি দুজনে মিলি এটা বস্তু বনাম আৰু আমি ইউটিউবত অসম পুলিচৰ বিষয়ে শ্বেয়াৰ কৰিম যাতে বহুত ইয়াত শ্বেয়াৰ কৰিলে কি হাজাৰ মানুহে চাব যিমানজনে চাব এজনতো সুবিধা হ'ব ই কৈছে যদি আমাৰ ভিডিঅ' চাই যদি কাৰোবাই যদি কোনোবাই মটিভেট হয় বা কিবা যদি অকণমান হেল্প হয় যদি অসমৰ ভিতৰত যদি আমাৰ ভিডিঅ' চাই যদি এটা ল'ৰা চাকৰি হয় বা এটা ছোৱালী চাকৰি হয় সেইটোৱে আমাৰ কাৰণে ধন্য আমি দুজনে এইটো মানে
ৰুমত বহি ডিছকাছ কৰিছোঁ। তাৰপিছৰ পৰা আমি দুজনে কি কৰিলোঁ যে অসম পুলিচৰ ওপৰত ভিডিঅ' বনাবলৈ আৰম্ভ কৰিলোঁ। ই মোক মানে শিকাই দিয়ে কেনেকৈ কোনটো ভিডিঅ' কেতিয়া বনাব লাগিব, কেনেকৈ বনাব লাগিব। তাৰপিছত ভিডিঅ'খিনি মই বনাওঁ, মানে যিমানখিনি ভিডিঅ' বনাওঁ মোৰ লগত ইয়ে থাকে। তো আজি কি হ'ল, আজি মানে ইয়াতকৈ দুখ লগা কথা নাই। মানে আজি আমাৰ ট্ৰান্সফাৰ হ'ল, তো ই বেলেগ ফালে গুচি গ'ল আৰু মই বেলেগ ফালে গুচি গ'লোঁ। মানে ইয়াতকৈ মানে দুখ লগা কথা আৰু নাই। আপোনালোকে ভাবক, মানে ইমান দিন একেলগে থাকিলোঁ, ইমান দিন মানে একেলগে মানে আমি ভাত আনিবলৈ এনেকুৱা হয় যে আজি মই বোলে মোৰ শৰীৰটো অলপ বেয়া আছে, তই মোৰ কাৰণে ভাতটো লৈ আহি দিবি। একেলগে খাইছোঁ, একেলগে এখন থালিতে খাইছোঁ, কেতিয়াবা এনেকুৱা হৈছে। কিন্তু আজি আমাৰ ট্ৰান্সফাৰ হ'ল যে দুজন দুইফালে গুচি যাম। নাজানো লাইফত মোৰ এই বন্ধুজনৰ লগত দেখা হয় কি নহয়, আৰু ইউটিউবত মই আগবাঢ়িব পাৰোঁ কি নাপাৰোঁ। কাৰণ ই মোৰ লগত আছিল। মই প্ৰায় 3 মাহ 4 মাহ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিলোঁ, আৰু 3 মাহ 4 মাহতে মই এনেকুৱা হৈছে যে প্ৰায় 19,000 প্লাছ ছাবস্ক্ৰাইবাৰ মোৰ আহিছে। কাৰণ আমি দুজন মিলিয়ে কাম কৰিছোঁ। এতিয়া নাজানো কি হ'ব, কাৰণ মই অকলশৰীয়া হৈ যাম, লগত নাথাকিব। কাৰণ এজন লগত থাকিলে বহুত হেল্প হয়, আপোনালোকে নিশ্চয় জানে। তো মানে মোৰো মনটো বেয়া লাগি আছে। ভাবিছোঁ যে মানে ভিডিঅ' আৰু নেক্সটত বনাম নে নবনাম, মানে ভাবি আছোঁ। আৰু মানে এনেকুৱা লাগি আছে যে মানে মই আৰু ইউটিউব মানে মই নোৱাৰিম চাগে, এৰি দিম। মানে এনেকুৱা এটা ফিল হৈছে, কাৰণ যাক লৈ আৰম্ভ কৰিছোঁ ই আজি মোৰ পৰা আঁতৰত গৈ আছে। তো মনত বহুত দুখ লাগি আছে। তো যদি আপোনালোকক মানে এনেকুৱা লাগে যে আপোনালোকক যদি আমাৰ ভিডিঅ' চাই অকণমান হেল্প হৈ আছে, তো আমি যেনে তেনে দুইজনে কিবা কিবি হ'লেও মানে মোবাইল ফোনত কণ্টেক্ট কৰি হ'লেও আপোনালোকৰ কাৰণে ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। কিন্তু মানে মোৰ অন্তৰৰ পৰা কৈছোঁ, মানে খুব দুখ লাগি আছে। মানে এনেকুৱা লাগিছে যেন মই মানে আৰু ভিডিঅ' নবনাওঁ। তো অকল মোক চিনি পালে নহ'ব, মোৰ লগত আপোনালোকে মোৰ এই বন্ধুজনকো চিনি পাওঁ। ঠিক আছে, তো আজি মানে ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰোঁ, কাৰণ অলপ সময় পিছতে আমি ওলাম। মোৰ ট্ৰান্সফাৰ উমৰাংচু আহিছে, ইয়াৰ বেলেগ জেগাত আহিছে। তো আমি ইয়াৰ লংকু আহিছে, মোৰ উমৰাংচু আহিছে। তো নাজানো দুজনে বেলেগ বেলেগ হৈ লাইফটো কেনেকুৱা হ'ব। ইমান দিন আছিল, ভালে আছিল। তো অসম পুলিচত এনেকুৱাই হয়, মানে কিছুদিন একেলগে থাকিব পাৰোঁ, কিছুদিন নোৱাৰোঁ। তো লাইফত যি হয় হ'ব, যিমান চেষ্টা কৰোঁ একেলগে থাকিবলৈ চেষ্টা কৰিম, ফোনত কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।